নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে ভাল আৰু ভাল হ'ব লাগে। বন্ধুসকল, মোৰ নাম হৈছে জ্যোতিময় আৰু আপোনালোকে চাই আছে টেকনিকেল জ্যোতিময়। মই আজি উপস্থিত হৈছোহি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। মই এই ভিডিঅ'টোত ক'ম আপোনালোকক এখন বেষ্ট কীবৰ্ডৰ বিষয়ে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এনে এখন কীবৰ্ড যাৰ যোগেদি আপোনালোকে ইংৰাজী, হিন্দী, অসমীয়া ইত্যাদি সকলোবোৰ ভাষা আপোনালোকে অতি সহজ সৰলকৈ টাইপ কৰিব পাৰিব। হয় বন্ধুসকল, আপোনালোকে কেৱল এখন কীবৰ্ডৰ মাধ্যমেৰে সকলোবোৰ ভাষা অতি সহজকৈ টাইপ কৰিব পাৰিব। আৰু সেই কীবৰ্ডখনৰ নাম হৈছে গুগল হিন্দী কীবৰ্ড। বন্ধুসকল, এই কীবৰ্ডখন আপোনালোকে গুগল প্লে ষ্ট'ৰতে বিচাৰি পাব। তাৰ কাৰণে আপোনালোকে গুগল প্লে ষ্ট'ৰলৈ যাওক আৰু গুগল প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব গুগল হিন্দী কীবৰ্ড। বন্ধুসকল, যদি এই ভিডিঅ'টো চাই আপোনালোকক ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰ এটা লাইক আৰু কমেণ্টে মোক অধিক ভাল লগায় আৰু প্ৰেৰণা যোগায়। এইদৰে আপোনালোকে গুগল হিন্দী কীবৰ্ড চাৰ্চ কৰি আপোনালোকে সেই এপটো ইনষ্টল দি ল'ব। মই এতিয়া আপোনালোকৰ আগত এই এপটো ইনষ্টল দিছোঁ আৰু ইনষ্টল দি কিনে মই এই এপটো অ'পেন কৰি দেখাম আপোনাৰ আগত। বন্ধুসকল, মোৰ মতে এই গুগল হিন্দী কীবৰ্ডখন এখন ভাল আৰু মষ্ট ইউজফুল কীবৰ্ড হয়, কিয়নো ইয়াৰ পৰা আপোনালোকে হোৱাটছআপ, ফেচবুক, টুইটাৰ ইত্যাদি সকলোতে মেছেজ কৰিব পাৰিব যিকোনো ভাষাত। বন্ধুসকল, গুগল হিন্দী কীবৰ্ড এতিয়া ইনষ্টল হৈ গ'ল। মই এতিয়া আপোনালোকক ক'ম আপোনালোকে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব। এই কীবৰ্ডখন অ'পেন কৰিলে আপোনালোকে দেখিব ইনেবল ইন ছেটিং। তাত ক্লিক কৰি আপোনালোকে তলত থকা গুগল হিন্দী কীবৰ্ড সেই অপশ্যনটো ইনেবল কৰি দিব। তাৰপিছত ছেকেণ্ড ষ্টেপত আপোনালোকে চিলেক্ট ইনপুট মেথড তাত ক্লিক কৰি আপোনালোকে ইংলিছ এণ্ড হিন্দী লেংগুৱেজেছ সেই অপশ্যনটো ইনেবল কৰি দিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে চিলেক্ট ইনপুট লেংগুৱেজত যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে সেই সকলোবোৰ লেংগুৱেজ অৰ্থাৎ ভাষাক দেখিবলৈ পাব যিবোৰ ভাষাত আপোনালোকে মেছেজ কৰিব পাৰিব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো মই ডেডিকেট কৰিছোঁ বিকাশ সোণোৱালক, কাৰণ বিকাশে মোক কমেণ্ট কৰি কৈছিল এই ভিডিঅ'টো বনাবলৈ। চ' আপোনালোকেও অনুগ্ৰহ কৰি কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে আমাৰ এই চেনেলটোৰ পৰা। বন্ধুসকল, মই এতিয়া নিজৰ হোৱাটছআপলৈ যাম আৰু হোৱাটছআপলৈ গৈ মই আপোনালোকক মেছেজ কৰি দেখাম যে আপোনালোকে কিদৰে মেছেজ কৰিব এই কীবৰ্ডখনৰ পৰা। মই এতিয়া মোৰ হোৱাটছআপ অ'পেন কৰি ল'লোঁ। এতিয়া মই আপোনালোকক দেখাম আপোনালোকে কিদৰে এই গুগল হিন্দী কীবৰ্ডৰ পৰা বিভিন্ন ভাষাত কিদৰে টাইপ কৰিব পাৰে। আপোনালোকে মেছেজত ক্লিক কৰিলে এই কীবৰ্ডখনক আপোনালোকে আন বেলেগ নৰ্মেল কীবৰ্ডৰ দৰেই দেখা পাব। এই কীবৰ্ডখনৰ পৰা আপোনালোকে ভাষা সলাবলৈ হ'লে কীবৰ্ডখনৰ ওপৰত আপোনালোকে ৰ দেখিব। সেই ৰত যদি আপোনালোকে লং প্ৰেছ কৰে তেতিয়াহ'লে তাৰ পৰা আপোনালোকে সেই কীবৰ্ডৰ ভাষা সলাব পাৰিব। ইয়াত আপোনালোকে সকলোবোৰ ভাষা দেখা পাব। মই অসমীয়া ভাষা চিলেক্ট কৰি থৈছোঁ, আপোনালোকে যি বিচাৰে তাকে কৰি ল'ব। এতিয়া যদি আপোনালোকে ইয়াত KI যদি লিখে তেতিয়াহ'লে সেই কি অসমীয়াত কি লিখা হ'ব, আৰু যদি আপোনালোকে KORIXA যদি লিখে কি কৰিছা এইটো অসমীয়াত লিখা হ'ব। আপোনালোকে দেখিছে কি সহজে এই কীবৰ্ডখনৰ পৰা আপোনালোকে অসমীয়াত টাইপ কৰিব পাৰে। আপোনালোকে ইয়াৰ পৰা কেৱল অসমীয়াত নহয়, আপোনালোকে ইয়াৰ পৰা যিকোনো ভাষাতে টাইপ কৰিব পাৰে। তাৰ কাৰণে মই আপোনালোকক আনটা ভাষাত টাইপ কৰি দেখাম। তাৰ কাৰণে আপোনালোকে ছেটিঙলৈ যাব আৰু যিকোনো এটা ভাষা বাছি ল'ব। মই হিন্দী ভাষা বাছি লৈছোঁ। ইয়াত যদি আপোনালোকে হিন্দীত KIYA কিয়া এইদৰে যদি আপুনি ইয়াত যদি হিন্দীত লিখে তেতিয়াহ'লে এই ভাষাটো নিজে মেছেজত টাইপ হৈ যায়। এইদৰে আপুনি এই কীবৰ্ডৰ পৰা যিকোনো ভাষাত টাইপ কৰিব পাৰিব অতি সহজে। আৰু আপোনালোকে এই এপটো যদি ডাউনলোড কৰিব বিচাৰে মই ডিছক্ৰিপশ্যনত ইয়াৰ লিংক দি থৈছোঁ, তাৰ পৰাও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। আপোনালোকৰ এটা লাইকে মোক বহুত ভাল লগায়। বন্ধুসকল, আপোনালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰি বেলৰ আইকনটো ক্লিক কৰক আৰু ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক। জয় অসম। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই।